মিজান নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। অৱশেষত ঘোষণা হ'ল কোনে কোনে পাব স্কুটি। ছাত্ৰীয়ে কিমান নম্বৰ পালে পাব স্কুটি আৰু ছাত্ৰয়ে কিমান নম্বৰ পালে পাব স্কুটি। সকলোৱে ছাত্ৰয়ে স্কুটি নাপাব। এইবাৰ শিক্ষামন্ত্ৰীয়ে ৰণোজ পেগুৱে ঘোষণা কৰিছে যে ছাত্ৰীসকলে 60% পালে স্কুটি দিয়া হ'ব আৰু ছাত্ৰসকলে 75% পালে পাব স্কুটি। শিক্ষামন্ত্ৰীয়ে ৰণোজ পেগুৱে ঘোষণা কৰিছে। আমাৰ ইয়াত মন্তব্য আছে, আমি মন্তব্য শুনাই লৈছোঁ যে কোনে কোনে স্কুটি পাব আৰু কিমান নম্বৰ পালে স্কুটি পাব। আৰু এইবাৰ যেতিয়া পৰীক্ষা হ'ল, এইবাৰ স্কুটি দিয়াৰ সিদ্ধান্ত লৈছে। ফাৰ্ষ্ট ডিভিজন পোৱা সকলো ছাত্ৰীয়ে পাব আৰু ছাত্ৰসকল 75% পোৱা ছাত্ৰসকলে স্কুটি পাব।